হে পুণ্য স্বামী আমি হে দোকানী, হে পুণ্য স্বামী আমি হে দোকানী, নামে গঙ্গা জলে হে পুণ্য স্বামী, হে চৰণে কমলে হে পুণ্য স্বামী, হে বৈ আছে হৃদয়ৰ মাজে পুণ্য স্বামী আমি হে দোকানী, হে পুণ্য স্বামী আমি হে দোকানী, ঐ নামে কৈ সাগৰত হে পুণ্য স্বামী, হে যিয়ে বুৰে দিলে হে পুণ্য স্বামী, সেইজনাৰ কিহলৈ ভয়ে পুণ্য স্বামী আমি হে দোকানী, হে পুণ্য স্বামী আমি হে দোকানী, হে নামো যে অময়া হে পুণ্য স্বামী, হে ভকতো অময়া হে পুণ্য স্বামী, হে অময়া থানলৈ যায় পুণ্য স্বামী আমি হে দোকানী, হে পুণ্য স্বামী। ঘটনাক্ৰমে মই জিকিৰৰ লগত জড়িত হ'বলগীয়া হে হ'ল। অময়া ভকত 2005 চনৰ সময়ত হে এই জেঙেনীকেতিয়া অঞ্চলত জিকিৰ পূজাসকলে আখৰা কৰা এটা চাবলৈ সুবিধা পালোঁ আৰু সেই আখৰা দেখি ৰেকিবুদ্দিন চাহেব প্ৰতিষ্ঠিত হ'ল আৰু এইসকল বুঢ়া লোকৰ প্ৰতিটো পাৰ্থক্যটো দেখা পাই গুৱাহাটী কলাক্ষেত্ৰ ছেক্ৰেটাৰী গৌতম শৰ্মালৈ খবৰ পঠিয়ালোঁ। তেতিয়া তেওঁ ক'লে যে এইখিনিতো পুৰণি বস্তু, এইখিনি সংগ্ৰহ কৰিব লাগিব। সেই সংগ্ৰহ কৰা প্ৰক্ৰিয়াটো তেতিয়া আৰম্ভ হ'ল আৰু যিজন ওজা কেইমুদ্দিন আহমেদ, তেতিয়া তেখেতৰ বয়স হৈছে ৭৫ বছৰ। পিছৰ সেই 10টা 9টা কৰাৰ পিছত তেখেতে আৰু গুৱাহাটী যাব নোৱাৰিলে, গা অসুখ হৈ আহিলে। আজান পীৰ চাহেবে নাম দিছিলে জিগিৰ দোষ। জিকিৰ শব্দটো আহিলে কেনেকে মানে বিজ্ঞানসন্মতভাৱে বস্তুটো গৱেষণা নোহোৱাৰ কাৰণে এতিয়া যিসকল বুঢ়া আছে আমাৰ এইটো অঞ্চলত চবে জিকিৰ শব্দটোৱে ব্যৱহাৰ কৰে। জিকিৰ বুলি কওঁতে জিকিৰৰ মাজত বৰগীতৰ নিচিনা বৰ জিকিৰ আছে, আগবঢ়া জিকিৰ আছে, মুখনি জিকিৰ আছে আৰু এনে সাধাৰণ জিকিৰ আছে। যেতিয়া মজলিচ হয় তেতিয়া বিচাৰ গীত গায়, বিচাৰ বুলিয়ে গীত আছে, বাউল আছে, মৰচিয়া আছে, গুৰুচৰিত আছে, চানখাই গীতো আছে। গুৰুজনৰ যে শিষ্য চানখাই বুলি এজন আছে, তেওঁ লিখা গীত এটাও ইয়াত উদ্ধাৰ কৰিছে। ইয়াৰ ভিতৰত বিশেষকে বিচাৰ গীত বৰ আচৰিত লাগে ভাবি বহু বৈষ্ণৱী গীত গাবলৈ দিছে। যেতিয়া মজলিচ হ'ব, জিকিৰৰ নাম হ'ব, তেতিয়া এইবিলাক অৰ্থ ভাঙে পুৰা ভকতসকলে আৰু এই অৰ্থ যে কেশৰবাদৰ বিশ্ব ভাতৃত্ব বস্তুখিনি তাত ওলাই পৰে। সাধুর সঙ্গে না বইল, সাধুর সঙ্গে না বইল, না বইল প্রীতি অধমেল হে, অধমেল হে, নাম লও আল্লাহর, নাম লও আল্লাহর। ভাগি গলে সাধু কৰৈ হালি পৰে কদম, খহি পৰে বিৰি, খহি পৰে বিৰি, বিষৰে ডাল অধমেল হে, অধমেল হে, নাম লও আল্লাহ। জাৰিটো হৈছে কাৰবালাৰ কাহিনী, যিটো ধৰ্মীয় যুদ্ধ হৈছিল এখন কাৰবালাত, তাৰ কাহিনী আৰু এইবিলাক খণ্ড খণ্ডকে কাহিনী গীতবিলাক গোৱা হয়। তাই এই জাৰি গীত গোটেই পৃথিৱীতে আছে, বিভিন্ন ভাষাত আছে। অসমীয়া ভাষাত যিখিনি জাৰি গীত আছে, কৰুণ কাহিনী, সম্পূৰ্ণ থলুৱা শব্দ ভাষা, আমাৰ যেনেকে জয়মতী কুঁৱৰী গীত, ৰূপ কোঁৱৰৰ গীত এনেকুৱাবিলাক আছে, ঠিক তাৰ লগত মিলাব পৰা যায়। চেনেহৰ চয়ত যুঁজত শ্বহীদ, হাই ৰে হাই। ঘোঁৰাৰে বাগজৰি বান্ধিলে ইমামে, হাই ৰে হাই। চেনেহৰ চয়ত যুঁজত শ্বহীদ, হাই ৰে হাই। দুফালে দুগেচু কৰি চাহেবজী, হাই ৰে হাই। চেনেহৰ চয়ত যুঁজত শ্বহীদ, হাই ৰে হাই।
হজৰতৰ পাগুৰি মাৰি লৈ চাহেবজি হাই ৰে হাই চেনেহৰ চয়ত যুঁজত শ্বহীদ হাই ৰে অসমীয়া মুছলমান সকলৰ সংস্কৃতিৰ ভিতৰত জিকিৰ জাৰিৰ উপৰিও গজল কচিদা বাউল এইবিলাক চৰ্চা আছে ৰমজান মাহত ৰাতি জগাবৰ কাৰণে কিছুমান ঘূৰীয়া গীত গায় সেইখিনিক কচিদা বুলি কোৱা হয় লগতে গজলৰ প্ৰায় একেই সম্পূৰ্ণ অসমীয়া ভাষাত সুন্দৰ গজল আছে আৰু বাউলটো অসমীয়া আৰু বেংগলী মিহলি হৈছে শিৱসাগৰতে প্ৰায় 50টাতকৈ বেছি বাউল আমি এতিয়া উদ্ধাৰ কৰিছো বিহু গীতত আজান পীৰৰ প্ৰসংগত বিহু গীত আছে জোৰা নাম কৰা বনগীত এইবিলাক লগত আছে তোমার লীলা পূজাবার আল্লাহ কুল্লে সাইন কাদের নামটি হইল যার গো আল্লাহ কুলে সাইন কাদের নামটি হইল যার তুমি আদি তুমি চন্দ্র তুমি আদি তুমি চন্দ্র তোমার লীলা বুঝাবার আল্লাহ কুলে সাইন কাদের নামটি হইল যার আল্লাহ কুলে সাইন কাদের নামটি হইল যার আওলতে একাশিল আহারে আমর গনিল আওলতে একাশিল আহারে আমর গনিল শিলমতে পাইল নুরি শিলমতে পাইল নুরি উঠাই বল লইল আর 1635-36 চন এই সময়তে ৰচনা কৰা কাৰণ আজান পীৰ চাহেব সেই সময়তে অসমলৈ আহিছে আৰু তেখেতে আহি প্ৰথমে সোণপুৰত বাস কৰিছিলে সোণপুৰত দুটা মুছলিম হাজৰিকা পৰিয়াল আছিলে এটা গড়গঞা হাজৰিকা পৰিয়াল আৰু এটা লাইলুঙীয়া হাজৰিকা পৰিয়াল সেই সময়ৰ প্ৰতাপ সিংহই তেখেতক মানে পীৰজনক ইয়াত ৰজাৰ বিষবাস খোৱা যিসকল মুছলিম পৰিয়াল আছিলে ৰজাৰ তেখেতসকলক ধৰ্মীয় শিক্ষা দিবৰ কাৰণে বোধহয় নিশ্চয় দায়িত্ব দিছিলে যেন অনুমান হয় আৰু আজান পীৰে নতুনকৈ মুছলমান কৰিবলৈ কেতিয়াও চেষ্টা কৰা নাই থকাখিনিকে ধৰ্ম কামখিনি আকৌ শুদ্ধকৈ শিকাই নামাজ পঢ়িবলৈ শিকাইছিলে আৰু আজান দিয়াৰ কাৰণে তেখেতৰ নামটো আজান ফকীৰ হৈছে আমাৰ গুৰুজনাই যিটো একেশ্বৰবাদৰ বৈষ্ণৱী প্ৰতিষ্ঠা কৰি গ'ল সেইটো খুব বিজ্ঞানসন্মতভাৱে হৈছে মানে কোনো ভেদ নাই ভক্তিভাৱেৰে থাকিব পৰা এটা ব্যৱস্থা বিশেষ ব্যৱস্থা নামঘৰ প্ৰতিষ্ঠা কৰিছে সত্ৰ প্ৰতিষ্ঠা কৰিছে এইবোৰ দেখি আজান পীৰ চাহেব মানে আকৰ্ষিত হৈ গৈছে এইটো ইছলামৰ একেই বস্তু সেইকাৰণে ইয়াৰ উপাদানবোৰ লৈ তেখেতে নিজৰ কাম কৰা আৰু যিটোৱে ইছলাম ধৰ্মক এখোজ আগুৱাই যোৱাতে সহায় কৰিছে এতিয়া গোলামীৰ কাৰণে বহুতে খেলি মেলি কৰিছে আমাৰ যিটো সমন্বয় ভাৰতৰ অন্য জিলাবিলাকত বা অন্য ষ্টেটবিলাকত সেইটো পোৱা নাযায় আমাৰ চবেই যোনটো অসমৰতো অলপ কথা ৰিজনেল বুলি ক'ব পৰা যায় তুমি যে দিলা মানবী জনম তুমি যে দিলা মানবী জনম তোমাৰনো পুৰুষত বুজাবনো কাৰণে এইনো জাহানতে ভেজি ঐ আল্লাহে কৰালা তুমি ঐ অকৰাধি তুমি তুমি যে দিলা মানবী জনম তুমি যে দিলা মানবী জনম কোনদিনা কোথায় নিব ধৰি ঐ তুমিহে জানা হাদি ঐ আজান পীৰ চাহেবৰ দিখৌ কিনাৰত যেতিয়া তেখেতে দিখৌমুখৰ চৰাগুৰি চাপৰিত থাকিব ল'লে শিৱসাগৰ নাজিৰাৰ পৰা বা গড়গাঁৱৰ পৰা একদম দিখৌমুখলৈকে নদীখনৰ দুই পাৰে যিখিনি গাঁও আছে আজান পীৰ চাহেব এইখিনি মানুহৰ মাজতে আছে আৰু তেওঁ হাৰাহী মাজে অসমীয়া হৈছে মানে আমি কওঁ যে তালুকৰ তললৈকে তেওঁ অসমীয়া হৈ এটা সমন্বয় মানে সেইটো তেতিয়াই গঢ়ি থৈ গৈছে যিটো আমি এতিয়া নতুনকৈ কৰিবলৈ কোনো কামেই নাই খালি আমি ঘূৰাই ধৰিবলৈ নিদি মেৰামতি কৰি থাকিব লাগে আলানো চাৰিজনী গাই দুহিব দিছিলে ববা কৈয়া দমক দুতে হায়াতো যায় কলি কমলি শীতলি পহৰি আলানো চাৰিজনী গাই দুহিব দিছিলে ববা কৈয়া দমক দুতে হায়াতো যায়
ববাকৈ আদমে পুখুৰী খান্দিলে সৰিয় নগলে তল সাধু মন্ত বাই পানী খালে পুখুৰী নপৰে তল কলি আৰু তেখেতৰ সমসাময়িক পীৰ পাণ্ডাচাত এজন আছে খনকাপীৰ আৰু গড়গাঁৱত আছে আৰু এজন তিৰু পাহাৰৰ ৰজাই থাকিব লৈছে তাতো আছে আৰু এজন পীৰ চাহেবৰ নিজৰ ভায়েক তেওঁক আছে হাজো অঞ্চলত এই এটা দিশ খুব স্পষ্ট হৈ ওলাই আমাৰ ৰজা স্বৰ্গদেউসকলো যথেষ্ট ধৰ্ম নিৰপেক্ষ আছিল কাৰণ এওঁলোক বিদেশী এওঁলোক সসন্মানেৰে সংস্থাপিত কৰিছে স্থানীয় ছোৱালীৰ লগত বিয়া বাৰু পাতি দি গড়গাঁৱত এতিয়া যিবোৰ দৰগাহ আছে সেই দৰগাহখনৰ পৰিচালনা সমিতিৰ সভাপতিজনে সন্দিগ্ধ কৰে নিশ্চুৰতে পয়দা মমিন দিলো চাদা বনিয়াদম খুদাৰ জাত নিষ্ঠুৰতে পয়দা বনিয়াদম খুদাৰ জাত নিষ্ঠুৰতে পয়দা মমিন দিলো চাদা বনিয়াদম খুদাৰ জাত সঁচা কথা ক'বলৈ গ'লে গৱেষণা আচলতে আজান পীৰ চাহেবৰ ওপৰত গৱেষণা হোৱাই নাই তেখেতৰ জীৱনীও আমি এতিয়ালৈকে সম্পূৰ্ণ কৰিব পৰা নাই এই কামখিনি কোনোবা এখন ইউনিভাৰ্চিটিয়ে যদি দায়িত্ব ল'লেহেঁতেন এখন আসন কৰি তেতিয়া বহুখিনি কাম আগবাঢ়ি গ'লহেঁতেন হ'বগৈ পাৰে ভৱিষ্যতে কিন্তু আমি যিমান পাৰোঁ বস্তুখিনি আগবঢ়াই দিবৰ কাৰণে চেষ্টা কৰিছোঁ চৰ্চা কৰি থকা মানুহ আঙুলি মূৰত লিখিব পৰা এতিয়া ধৰক লখিমপুৰত এজন বুঢ়া মানুহ আছে মহিবুৰ ৰহমান এনে ভটিয়া নেনা বুলি মানে আৰু তেখেতে যিটো সুৰত গায় সেইটো বৰপেটাৰ সত্ৰৰ নামঘৰত থিয় নামৰ সুৰত তেখেতে জিকি পৰিৱেশ তেখেতে নিজেও নাজানে অনাখৰী মানুহ কেনেকে ক'ত শিকিলে আৰু নাহৰণি অঞ্চলত দুই এজন বুঢ়া মানুহ আছে তেখেতৰ পুৰণি ধৰণে জিকি গায় আৰু এতিয়া আমি শিৱসাগৰত এই নতুন চামৰ মাজত 20-25 জনমান নতুনকৈ আমি শিকাইছোঁ তোমালোকক মাতি নিছা তোমালোকে নিজে গৈছা প্ৰথমটো মাতিছিলে আৰু তাৰপিছৰ পৰা ভাল লাগিলে নিজে কেতিয়াবা যিকিয় কম্পিটিশ্যন হ'লে ছাৰহঁতে সহযোগ কৰে প্ৰেয়াৰ্ছ হয় মৰ্ণিং প্ৰেয়াৰ্ছ তেতিয়া আমি গাওঁ নিজে গাওঁ বুলি কোৱা এতিয়া আমি সাহস পাইছা জিকিৰ কেলে আমি গাইছো তোমালোকে কেলে গাইছা জিকিৰ এইটো এটা টাইপৰ ইবাদতো হয় আৰু লগতে মনৰ শান্তি আৰু পুৰণি আজানদেউ চাহেবৰ যোনবোৰ লুকাই আছে সেইবোৰ দাঙি ধৰিব লাগিব দাঙি ধৰিব লাগিব আমি নতুন প্ৰজন্মৰ ল'ৰা আমি এতিয়া যিমানখিনি কথা পাতিছোঁ এই গোটেই দায়িত্বটো দৰগাহ কমিটিৰ দৰগাহ কমিটিয়ে যোৱা 20 বছৰ বা 15 বছৰ কওঁ জিকিৰৰ ওপৰত কোনো ধৰণৰ আলোচনা চক্ৰ কোনো কৰা নাই সংগীত নাটক একাডেমি 11 চনত এখন চেমিনাৰ পাতিছিলে জিকিৰ মহোৎসৱ বুলি আজান পীৰ বঁটাটো দিছিলে কাৰ্যালয় হৈ আছে আজান পীৰ চাহেবৰ ফটো মিউজিয়াম এটা লাগিছিলে তেওঁ বস্তুবোৰ য'ত সিঁচৰিত হৈ আছে জপমালা আছে পঞ্চমুখী ৰুদ্ৰাক্ষৰ দি পেলাই তেওঁৰ জপমালা আছে এইবিলাক সংৰক্ষণ কৰি দেখাব লাগে 30 পাৰা কুৰাণ কৈছে বাধা মন কুৰাণ কৈছে বাধা ও মনদাই 30 পাৰা কুৰাণ কৈছে বাধা ও মন কুৰাণ কৈছে বাধা সরবুলে তিলকা রসুল আমি আদম গাধা মমিন দিল সাদা বনিয়াদম খুদার জাত নিষ্ঠুরতে পয়দা বনিয়াদম খুদার জাত নিষ্ঠুরতে পয়দা মমিন দিল সাদা বনিয়াদম খুদার